ইয়াত MP ইলেকশ্যনৰ পিছত বহুত কাম কৰিছোঁ আমি, বিশেষকৈ ইয়াৰ ডিফু এৰিয়া ৱেষ্ট কাৰ্বি আংলঙতো প্ৰায় আমি MP ইলেকশ্যনৰ পিছত 150 বেডেড ডিষ্ট্ৰিক্ট হস্পিটেল ইনগ্ৰেশ্যন কৰিলোঁ অনাৰেবল চিফ মিনিষ্টাৰৰ জৰিয়তে। তাৰপিছত এনেধৰণৰ ৰাস্তাবিলাক আমি ইনগ্ৰেশ্যন কৰিলোঁ। ৱেষ্ট কাৰ্বি আংলঙৰ হাবাইপুৰ টু খেৰণি চাৰিআলিলৈকে 75 crores আৰু খেৰণি চাৰিআলিটো আপ টু জিৰগেনডেংলৈকে 81 crores 82 crores সেইটো আমি উদ্বোধন কৰিলোঁ। আমৰেং ব্ৰিজতো মই কৈছিলোঁ MP ইলেকশ্যনৰ পিছত ইনগ্ৰেশ্যন কৰিম বুলি, আমৰেং ব্ৰিজো আমি ইনগ্ৰেশ্যন কৰিলোঁ। এনেধৰণৰ বহুত কামবিলাক আমি ৱেষ্ট কাৰ্বি আংলঙত ইনগ্ৰেশ্যন কৰিলোঁ। এতিয়া ডিফু যোৱাবাৰ লোকসভা নিৰ্বাচনৰ আগতে কিছুমান কাম আমি আৰম্ভ কৰিছোঁ। ফ্লাইঅভাৰৰ পৰা আৰম্ভ কৰি 4 লাইনৰ ৰাস্তা ডিফু টু ইউনিভাৰ্চিটি পাৰ হৈ ষ্টুডেণ্টবিলাক সদায় মোক কমপ্লেইন কৰি থাকে তেওঁলোকে যে ৰাস্তা বেয়া হোৱাৰ কাৰণে বহুত এক্সিডেণ্ট হয় ইউনিভাৰ্চিটি ষ্টুডেণ্টছ আৰু লগতে BEd কলেজৰ ষ্টুডেণ্টছবিলাকৰ। তেওঁলোকে মোক বাৰে বাৰে কমপ্লেইন কৰাৰ কাৰণে এইটো ফ্লাইঅভাৰটো 4 লাইনৰ ৰাস্তা এইটো আমি MP ইলেকশ্যনৰ আগতে আমি কাম আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত এতিয়া আমি MP ইলেকশ্যনৰ পিছত এটা বছৰৰ পিছত আমি 4 লাইনৰ ৰাস্তাও আমি অহা ফেব্ৰুৱাৰী 15 to 16 মাজত অনাৰেবল চিফ মিনিষ্টাৰ আহিব, তেখেতে ইনগ্ৰেশ্যন কৰা হ'ব। লগতে ফ্লাইঅভাৰো ইনগ্ৰেশ্যন কৰা হ'ব। ডিফু কেঞ্চাৰ হস্পিটেল এইটো ইনগ্ৰেশ্যন কৰা হ'ব। ডিফু ৰিভাৰ বিউটিফিকেশ্যন এইটো ইনগ্ৰেশ্যন কৰা হ'ব। তাৰপিছত আমাৰ ইণ্টাৰনেশ্যনেল ছুইমিং পুল, ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড ছুইমিং পুলৰ সেইটো আমি ইনগ্ৰেশ্যন কৰিম। তাৰপিছত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ সেইটো ইনগ্ৰেশ্যন কৰিম। এনেধৰণৰ বহুতো আঁচনি আমি অহা ফেব্ৰুৱাৰী মাহত 15 তাৰিখ আৰু 20 তাৰিখৰ মাজত আমি ৰাইজৰ উপহাৰ দিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এটা সিদ্ধান্ত লৈছোঁ। আৰু সেই ইনগ্ৰেশ্যনৰ কামবিলাকৰ অনাৰেবল চিফ মিনিষ্টাৰ আহি তেখেতৰ চিফ গেষ্ট হিচাপে আমি নিমন্ত্ৰণ কৰিছোঁ। লগতে যিবিলাকৰ আমি এটা কাম চলি আছে, কামবিলাক আৰম্ভ হৈছে, কিন্তু আনুষ্ঠানিকভাৱে আমি অফিচিয়েলি আমি ফাউণ্ডেশ্যন লে কৰা নাই। হোটেল মেনেজমেণ্ট এণ্ড ট্ৰেইনিং ইনষ্টিটিউট সেইটো প্ৰায় 96 crore সেইটো কাম এতিয়া কৰি আছে, কিন্তু আমি সেইদিনা আমি আধালা স্থাপন কৰিম। তাৰপিছত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি অসম চৰকাৰ নহয় কেন্দ্ৰ চৰকাৰৰ পৰা দিয়া পুঁজি আমি সেইটো চলাৰ প্ৰজেক্টটো 100 crores সেইটো আমি আধালা স্থাপন কৰিম। তাৰপিছত 375 crores আমাৰ সৈনিক স্কুলত সেইটো আমি আধালা স্থাপন কৰিম। আৰু এগ্ৰিকালচাৰ কলেজ আৰু ভেটেৰিনেৰী কলেজ প্ৰায় 400 crores মান আছে, এটা 800 crores মান হ'ব। সেইটো ভূমি পূজন কাৰণে আমি চেষ্টা কৰিম সেইদিনা। গতিকে ভূমি পূজন, ফাউণ্ডেশ্যন লে আৰু ইনগ্ৰেশ্যন সেই 3টা কাৰ্যসূচী কাৰণে আমি আজি কেঞ্চাৰ হস্পিটেলত ইয়াত গোটেইখিনি আমি চালোঁ। আৰু ইয়াত DC SP লগতে প্ৰিন্সিপাল ছেক্ৰেটাৰী অফিচাৰ্ছবিলাক, ইঞ্জিনিয়াৰবিলাকৰ, কণ্ট্ৰেক্টৰবিলাকৰ মাতি আজি সেই ইনগ্ৰেশ্যনৰ কেনেকৈ আমি সফল কৰিব পাৰে তাৰ কাৰণে আমি আলোচনা কৰিছোঁ। ইমানে আজি।